গাইছ আজি টপিকটো হৈছে ভেলাঘৰ বনোৱা। আজি বলক মই ব্লগটো কণ্টিনিউ কৰিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকে চাই থাকক। অলপ মুখখন ধুই লৈ গৈ বলক। দাঁত কৰিলে এঙাৰে ধুব, এঙাৰ দাঁত যে চাফা এনেকুৱা কৰোঁ পুৰা ধুনীয়া হৈ যায় মানে দাঁত যে। ফাইনেলি দাঁত ঘঁহা হৈ গ'ল আৰু এতিয়া ভিডিঅ'টো পূৰা কণ্টিনিউ কৰোঁ ফুল পাৱাৰ বলক। গাইছ এতিয়া নাৰিকল পাৰোঁ। এয়া এইটো নাৰিকলটো পাৰিম এতিয়া, এইটো তাৰপিছত খাম এতিয়া। চাই থাকক পাৰোঁ কেমেৰা ধৰা মানুহ নাই বাৰু, এতিয়া পাৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ। পাৰিবই নোৱাৰো ভাগৰ লাগ গ'লে এইটো আছেই। ফাইনেলি পাৰি দিলোঁ এয়া নাৰিকলটো নাই আৰু পাৰি দিলোঁ। এতিয়া কাটোগৈ বলক কেনেকৈ কাটে আপোনালোকক দেখুৱাই আছোঁ। এইটো যে নাৰিকলটো কাটিবলৈ এনেকুৱা দা এখন নালাগে। এতিয়া নাৰিকলটো কাটিম, চাই থাকক। নাৰিকলটো কাটছোঁহে, হৈ থাকিব চাই থাকক হা। গাইছ হৈ গ'ল, চাই লওক নাৰিকলটো এয়া। এতিয়া গোস্বামীটাৰ ভিতৰতো কেনেকৈ ওলাই চাওঁ, ভালনে ওলাই বেয়ানে ওলাই চাই লওক। নাৰিকলটো মানে ভালে ওলাইছে আৰু আছে পাঁচটা নাৰিকল আছে। কাৰোবাক যদি লাগে ডিছক্ৰিপশ্যনত লিংকটো দি আছে, মোক কণ্টেক্ট কৰিলে হৈ যাব। মায়ে এনেকৈ কষ্ট কৰে, বহুত কষ্ট কৰে ৰাতিপুৱা হ'লে ঠাণ্ডাত। এতিয়া কামটো নাই, কিবা কৰিব লাগিব এতিয়া। এই ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব হা। আজি মানে অলপ দীঘলীয়া টাইপ হ'ব, বৰিং লাগি যাব পাৰে, একো নাই আজিতো চাই দিব আৰু। অলপ গাইছ ভাত চাত খাই ল'লোঁ। এতিয়া আমাৰ পিছফালে হয়তো বিহু ঘৰখন বনাই আছে আৰু এতিয়া মই গৈ আছোঁ আমাৰ বাৰীৰ পিছফালে। এয়া গৈ আছোঁ, আমাৰ মেজি বনাইছে গৈ আছোঁ এতিয়া বলক ভাত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ। এয়া বনাই আছে চাওক, যাওঁ এতিয়া। বনাই আছে ইয়াত এতিয়া। এয়া মই এতিয়া সেইটান পাইছোঁ দল কিবা কাটিব দিছে, কাটোগৈ অলপমান অলপ চাই থাকক। আমাৰ লগত আছে এয়া বিপুল ভাই আৰু এয়া চবিন, এইটো বৰপাই, এইটো টিকিৰাই গাঁৱৰে আমাক কিবা আজি কি আছিলে নৰা কাটিব দিছে বেৰ দিবলৈ। এয়া চুস্তি, এইটোতো একদম বাৰে চুস্তি, এয়া চুস্তিয়ে। মই অলপ কাটি আছিলোঁ এয়া কি ক'ব আৰু। এইটো চাহ খাই আছোঁ, চাহ মানে পানী আৰু বেয়া ৰ'দ দিছে চাওকচোন। ফাইনেলি ইমানখিনি হৈ গ'ল আৰু এয়া চাহ খাই আছে এতিয়া আৰু আমিও চাহ খাম হয়নে নাই। এইটো বিপুল হাই কৰি দিয়া। এইটো এতিয়া উঠাব, এতিয়া চাই লওক এইখিনি পূৰা ফুল পাৱাৰত উঠাব। এতিয়া চাই থাকক ফুল পাৱাৰ পূৰা এয়া উঠাই আছে। ফুল পাৱাৰ বহুত কষ্ট হৈছে হয়নে নাই দাদা। ফুল পাৱাৰ ফাইনেলি উঠোৱা হৈ গ'ল। দি আছে গাইছ, ছোৱালী দি আছে, বনাই দিলোঁ। এয়া ৰাজীৱ দা, বিপুল, ধনমন দা আছে, বিহু ঘৰ বনালোঁ। এতিয়া আপোনালোকক তলৰ পৰা দেখুৱাই আছোঁ। ফাইনেলি এতিয়া আহি পালোঁ এতিয়া ঘৰত আৰু গা চা ধুই লওক। গা চা ধোৱাৰ পিছত আপোনালোকক লগ পাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। বাই বাই।